নমস্কাৰ গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গৌৰৱ ৰিয়ান্স ব্লগ। চ' গাইজ আজি মই গৈ আছোঁ মাৰ লগত অকণমান ওলাই। ক'লৈ যায় কেলৈ যায় মই একো নাজানো, কিন্তু মই অকল ওলাই লৈছোঁ। মুঠতে এনেই মাৰ লগত যাওঁ বুলি ওলাই লৈছোঁ। লগতে ভাবিলোঁ মই আপোনালোকক লৈ যাওঁ, লগতে যিহেতু মই অকণমান ওলাই গৈ আছোঁ আৰু মই যিহেতু কৈ আছিলোঁ সোনকালে সোনকালে আপোনালোকৰ ভ্লগ কিছুমান দি যাম বুলি। কি ভ্লগ দিওঁ কি ভ্লগ নিদিওঁ, তেনেকৈ মোৰ লগত একো কণ্টেণ্টো বিশেষকৈ নাই। সেইকাৰণে ভাবিলোঁ ওলাই যাওঁ যিহেতু আপোনালোকক লগত লৈ যাওঁ। ভ্লগটো কি হ'বলৈ গৈ আছে মই একো নাজানো, ক'ত কি দেখাম মই একো নাজানো। মুঠতে ভ্লগটো আজি ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা কেইটা বাজিছে এক ছেকেণ্ড মই চাই দিছোঁ আপোনালোকক। এতিয়া বাজিছে এটা, ৰাতিপুৱা নহয় চৰি, পাছবেলা হৈ গ'ল, 1:07 হ'ল। এতিয়া ভ্লগটো মই ষ্টাৰ্ট কৰিছোঁ আজি। চ' আজি ভ্লগটো আজি আপলোড দিবলৈ চেষ্টা কৰিম, যদি মানে সেই এডিট কৰি মেলি হৈ যায়। চ' ক'লৈ যাওঁ কেলৈ যাওঁ আপোনালোকক চব দেখাই যাম, ৰাস্তাই ৰাস্তাই চব যি কৰোঁ চব দেখাই যাম। চ' চাই থাকক ভিডিঅ'টো কেনেকুৱানো হয়। মই নিজে নাজানো দেই আজি ভ্লগটো কি বনাবলৈ মই গৈ আছোঁ মানে। চ' চাই থাকক। চ' গাইজ ঘৰৰ পৰা ওলাই আহিলোঁ আৰু মায়ে গৈছে ওচৰতে দোকান এখনলৈ কিবা দৰকাৰী কেইটামান বস্তু ল'বলৈ, আৰু মই ইয়াতে মাৰ কাৰণে ৰখি আছোঁ। আৰু ক'লৈ গৈ আছোঁ কি গৈ আছোঁ মই এতিয়াও নাজানো। চ' চাই থাককচোন ভিডিঅ'টো ক'লৈ গৈ আছোঁ আপোনালোকক মই দেখাই যাম, গৈ থাকিম লগতে। গাইজ এইফালে চাওক, ইয়াত ইমান ধুনীয়াকৈ জীৱন বুলি কোনোবাই ধুনীয়াকৈ আঁকি থৈছে। আৰু মই এতিয়া আছোঁ কপৌৱা তিনিআলিত, মানে আমি আৰু খোজকাঢ়ি আহি আছোঁ। টমটম নাই পোৱা এতিয়ালৈকে, টমটম পালে উঠি পিনে যাম আৰু। চ' চাই থাকক। চ' গাইজ টমটম পাই গ'লোঁ, উঠি গ'লোঁ। মানে আগত মানুহ এজন বহি আছে, সেইকাৰণে কেমেৰাটো অকণ ভালকৈ কৰিবলৈ লাজ লাগিছে। লাজটোহে মোৰ কিমান ডাঙৰ। চ' চাই থাকিব, মই দেখাই যাম ৰাস্তাটো আমি কোনফালে কেনেকৈ যাওঁ ক'লৈ যাওঁ চব কৈ থাকিম, আগলৈ চাই থাকক। আৰু গাইজ এইফালে আমি আহি আছোঁ, এইফালে চাওক ৰাস্তাটো, এইফালে আমি টমটমত আহি আছোঁ। এইফালেদি আমাৰ ঘৰৰ পৰা তিনিআলিলৈ ওলাই যায়, এইফালে দিয়ে। ৰাস্তা চাওক না কিমান বেয়া, আগত আৰু বেয়া বেয়া ৰাস্তা আছে, আপোনালোকক চব দেখাই গৈ আছোঁ। চাব আমাৰ ঘৰৰ পৰা তিনিআলিলৈ ওলাই যোৱা ৰাস্তাটো কেনেকুৱা। এইবিলাক দেখিছে নহয়, খলা বমা গোটেই ডাঙৰ ডাঙৰ গাঁত। আৰু আগত চাই থাকক, দেখাই গৈ আছোঁ, আগলৈ চাই থাকক। আৰু এয়া চাওক আমাৰ ধেমাজিৰ ৰাস্তা, এজাক বৰষুণ দিলেই গোটেই খলা বমা, একদম মানে কি ক'ম আৰু, ইমান পানী ভৰি আছে দেখিছে নহয় কেনেকুৱা বেয়া ৰাস্তা। আৰু মানে এজাক বৰষুণ দিলে একেবাৰে গাঁতত পানী ভৰি যায় মানে। তাৰপৰা এয়া চাওক ৰাস্তা, মানে ইয়াত ৰাস্তাত গাঁত নহয়, গাঁতত ৰাস্তা আছে বুলি ক'ব পাৰিব আপোনালোকে। চাওক এনেকুৱা বেয়া পৰিস্থিতি নহয় ইয়াত, একদম গাঁত। এই ৰাস্তাটো কেতিয়া জানো ভাল কৰিব, চৰকাৰক অনুৰোধ যে সোনকালে ভাল কৰি দিয়ে। আৰু এয়া আমি পালোহি ধেমাজি তিনিআলি, আৰু এইটো ৰাস্তা কিন্তু ধুনীয়াকৈ বনাই দিলে ইয়াত চৰকাৰে। আৰু আগতে এইটো ৰাস্তাও বেয়া আছিলে। আপোনালোকক মোৰ যদি নাই চোৱা আপোনালোকে মোৰ ইলেকশ্যনৰ ভিডিঅ'টো চাব, ধেমাজি কলেজ জেনুৱাৰী ইলেকশ্যনৰ, তাত আপোনালোকে এই ৰাস্তাটো মই আপোনালোকক দেখাইছিলোঁ কিমান বেয়া আছিলে। আৰু চাওক এতিয়া কিমান ধুনীয়া হৈ গ'ল একেবাৰে ৰাস্তাটো। আৰু এয়া আমি পালোহি থানা তিনিআলিৰ ওচৰত, এয়া STC বাছ ষ্টেণ্ডৰ ওচৰত পালোহি। আৰু চাই থাকক ভিডিঅ'টো আগলৈকে, মোক মায়ে ক'লৈ লৈ যায় তালৈকে গৈ আছোঁ। মই নাজানো ক'লৈ যাওঁ, কিন্তু মায়ে য'লৈ লৈ গৈ আছে আপোনালোকৰ লগত লৈ গৈ আছোঁ। চ' গাইজ ব'লক গৈ থাকোঁ। আৰু গাইজ আমি ইয়াতে এতিয়া টমটমৰ পৰা নামিলোঁ, মায়ে ইয়াতে বিশালৰ ওচৰতে নমালে। ক'ত লৈ গৈ আছে মই নাজানো, আপোনালোকক লগত লৈ গৈ আছোঁ। আৰু গাইজ এইফালে চাওক, মায়ে এইফালে টমটমত পইচা দি আছে, আৰু মই মাক ভিডিঅ' কৰি আছোঁ। মায়ে গমেই নাপায় যে মই ভিডিঅ' কৰি আছোঁ বুলি, মনে মনে ভিডিঅ' কৰি আছোঁ। আৰু এইফালে চাওক এখন ধেমাজি বিশাল মেগা মাৰ্ট, আৰু ইয়াৰ কাষৰ পৰিৱেশ। আৰু বিশালৰ ওচৰৰ পৰা অকণমান আমি এনেকৈ খোজকাঢ়ি আহি আছোঁ, মায়ে খোজকাঢ়ি ক'লৈ লৈ গৈ আছে নাজানো। চ' গৈ থাকক, আপোনালোকক দেখাই থাকিম। চ' গাইজ এইফালে আগত ধেমাজি ষ্টেট বেংক SBI, আৰু এইফালে আহি আছোঁ। SBIলৈ যায় নেকি মায়ে, SBIলৈ নাযায় বোলে, মায়ে সেই সন্মুখত থকা SBI বেংকৰে এটা শাখা, এইটো আপোনালোকে দেখিবলৈ পাইছে। এইফালে মই দেখাই দিছোঁ, এইটো সেই তালৈ যায়, আৰু তাত আপোনালোকক লগ পাই আছোঁ। আৰু গাইজ এয়া আমি ইয়াৰ ওপৰলৈ উঠি আহিলোঁ, আৰু মাৰ লগত ময়ো আহি আছোঁ। এইটো ধেমাজি ষ্টেট বেংকৰ সন্মুখতে আছে, ধেমাজি মানে ষ্টেট বেংকৰে এটা শাখা, আৰু ইয়াৰ ভিতৰলৈ মায়ে মোক লৈ গৈ আছে। চ' ব'লক ভিতৰত গৈ পিনে লগ পাই আছোঁ, আপোনালোকক দেখাওঁগৈ ভিতৰৰ পৰিৱেশ। আৰু মই ইফালে সিফালে চাই আছোঁ, আপোনালোকে দেখিছে, চাই আছোঁ যে ইয়াত ফটোগ্ৰাফী আৰু ভিডিঅ'গ্ৰাফী এলাও আছে নাই, মানে মেইন যোনটো ষ্টেট বেংক তাত মানে এলাও নাই। সেইকাৰণে চাৰিওফালে চালোঁ যে এলাও আছে। চ' যিহেতু ভিডিঅ' কৰাত একো বাধা নাই, সেয়েহে মই ভিডিঅ' এটা ল'লোঁ। এইফালে মায়ে নিজৰ কাম কৰি আছে, কি কৰি আছে, মোক ইয়াতে বহাই থৈ দিছে, মানে বহি আছোঁ। আৰু ইয়াৰ পৰিৱেশ চাওঁ, চবফালে মই দেখাই দিছোঁ আপোনালোকক ক'ত কি কেনেকৈ, চাই লওক আপোনালোকে, এইফালে চাই থাকক। আৰু গাইজ ভিতৰত বহি বহি ব'ৰ লাগিলে মোৰ, সেইকাৰণে অকণমান বাহিৰলৈ ওলাই আহিলোঁ, আৰু চাৰিওফালে পৰিৱেশ মই চাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চ' এইফালে চাওক সন্মুখত ধেমাজি ষ্টেট বেংক, আৰু ইয়াৰ কাষৰ পৰিৱেশসমূহ আপোনালোকক দেখাই আছোঁ। যান বাহন অহা যোৱা কৰি আছে, আৰু এইফালে পৰিৱেশসমূহ চাই ভাল লাগিছে, আপোনালোকক দেখাইছোঁ সেইকাৰণে। এইফালে চাওক, সেইফালে যান বাহন এনেকৈ অহা যোৱা কৰি আছে, আৰু দোকান চাৰিওফালে দোকান আছে। আৰু এইফালে মই দেখাই দিছোঁ আপোনালোক, এইটো SFS ধেমাজি SFSলৈ যোৱা এইফালে ৰাস্তা। আৰু চাওক এইফালে
গাইজ বহুত সময় ৰৈ আছোঁ, কমেও 10-15 মিনিটমান ৰৈছোঁ, মাৰ কাম হোৱাই নাই, ৰৈ আছোঁ আৰু কি কৰিব, এনেকৈ ৰৈ থাকিব লাগিব। মাৰ ভাবিছিলোঁ মায়ে ক'ৰবাত যাব, অকণমান ভাল লাগিব, আপোনালোকক ভাল ভাল জেগাবিলাক দেখাব পাৰিম। মায়ে যে এনেকৈ বেংকলৈ লৈ আহিব সেইটো মই নাজানো। আৰু অৱশেষত মাৰ কাম শেষ হ'ল, আৰু তাত মাৰ কাম শেষ হোৱাৰ লগে লগে নামি আহিলোঁ। মোৰ খুব ফূৰ্তি লাগিলে যে এতিয়া বেলেগত ক'ৰবাত যাব পাম, মাক লৈ যাম। আৰু তেতিয়াই গম পালোঁ যে আকৌ নাই, এইবাৰ যাব লাগিব এই ধেমাজি ষ্টেট বেংকৰ ভিতৰলৈ, মেইন ষ্টেট বেংকটো। তাততো ভিডিঅ'গ্ৰাফী এলাও নাই, চ' আপোনালোকক ষ্টেট বেংকটোৰ পৰা ওলাই পিনে লগ পাই আছোঁ। চ' চাই থাকক। চ' গাইজ আমি এতিয়া ষ্টেট বেংকৰ পৰা ওলালোঁ, আৰু আমাৰ কাম অতি সোনকালে 10-15 মিনিটমানৰ ভিতৰতে হৈ গ'ল। আৰু ইমান সোনকালে নহ'লহেঁতেন, আমাক পেহাই কৰি দিলে। মানে অশেষ ধন্যবাদ জনাইছোঁ পেহাক যে আমাৰ কামখিনি অতি সোনকালে কৰি দিয়াৰ বাবে, নহ'লেতো আমি আজি কি কৰিলোঁহেঁতেন নহয়। চ' গাইজ আমাৰ কাম হৈ গ'ল, মা আৰু মোৰ। চ' এতিয়া মই মাক সুধিলোঁ যে আৰু ক'ৰবাত যাবলৈ আছে নেকি? মায়ে তেতিয়া ক'লে অঁ আছে। তাৰপৰা তেতিয়াই মোৰ মাথাটো আৰু অকণমান ঘূৰাই যোৱা নিচিনাই হ'ল। আৰু মই মাৰ লগত আহিছিলোঁ ক'ৰবাত ফুৰিবলৈ পাম বুলি, মায়ে কৈছে আকৌ ক'ৰবাত যাব লাগিব বুলি। মায়ে আকৌ মোক লৈ গৈ আছে ষ্টেট বেংকৰে আৰু এটা শাখা, তাত কিবা অলপ কাম আছে বোলে মাৰ। আজি মানে মায়ে গোটেই বেংকে ষ্টেট বেংকৰে শাখাই ঘূৰাই ফুৰাই লৈ গৈ আছে মানে মোক। চ' গাইজ আৰু এটা কাম আছে, চ' সেইটো কামলৈ গৈ লওঁ। আৰু আমি এতিয়া আছোঁ বিশালৰ ওচৰতে, ষ্টেট বেংকৰ ওচৰতে, এইখিনি ঠাইতে আমি ঘূৰি ফুৰিছোঁ, চাওক এইফালে। আৰু ব'লকচোন মায়ে ক'লৈ লৈ যায় আমি তালৈ গৈ থাকোঁ মাৰ লগতে। চ' আপোনালোকেও ব'লক মোৰ লগতে। চ' গাইজ আমি তাৰ পৰা সেইডোখৰ খোজেৰে আহিলোঁ, মানে বেছি দূৰ নহয়, সেইকাৰণে মায়ে ক'লে যে ব'লা খোজকাঢ়িয়ে যাওঁগৈ বুলি, সেইকাৰণে সেইডোখৰলৈকে খোজকাঢ়ি আহিলোঁ। আৰু অৱশেষত আমি পাই গ'লোহি 2 মিনিটমানৰ ভিতৰতে সেইডোখৰ ঠাই। আৰু এইটো হৈছে সেইটোৱেই য'লৈ মায়ে মোক লৈ আহিছে, ষ্টেট বেংকৰে এটা CSP ব্ৰাঞ্চ বুলি কয়, নাজানো কি কয়। তো তাৰ ভিতৰলৈ মই আপোনালোকক দেখাইছোঁ, এয়া চাওক তাৰ ভিতৰ ভাগ। আৰু ইয়াতে এখন ধুনীয়াকৈ বেনাৰ আঁৰি থোৱা আছে, ইয়াত চাওক ক'ত কিমান চাৰ্জ লাগে, ইয়াত যোনবিলাক কাম কৰে তাত কিবা কিবিবিলাক সেইবিলাক ধুনীয়াকৈ লিখা আছে, আপোনালোকে পঢ়ি ল'ব পাৰে। ইয়াতে আহিলে মানে আপোনালোকে সুবিধা হ'ব, ধুনীয়াকৈ আঁৰি থোৱা আছে। আৰু ইয়াত তাতো বহি মোক আমনি লাগিলে, সেইকাৰণে মই অকণমান বাহিৰলৈ ওলাই আহিলোঁ। আৰু ভাবিলোঁ ইয়াৰো বাহিৰৰ অকণমান পৰিৱেশ আপোনালোকক দেখাওঁ বুলি। ক'তো মানে মই শান্তিকৈ বহি থাকিব নোৱাৰোঁ, সেইকাৰণে ওলাই আহোঁ। আৰু এইফালে চাওক তাৰ সন্মুখৰ পৰিৱেশ। আমি এতিয়া আছোঁ ধেমাজি থানা তিনিআলিৰ ওচৰতে, আৰু অকণমান এইফালে আহিলে পায়। চ' চাই থাকক ইয়াৰ পৰিৱেশসমূহ। চ' গাইজ ইয়াতে ধুনীয়াকৈ মাৰ কাম একেবাৰে ধুনীয়াকৈ হৈ গ'ল। 8-9 মিনিটমান লাগিলে, কম হ'লেও বেছি নহয়, মানে খুব বেছি 10 মিনিট লাগিছে। তাৰপিছত ইয়াৰ পৰা ওলাই আহিলোঁ। তাৰপিছত এতিয়া মানে মই মাক ক'লোঁ এতিয়া মই ক'ম ক'লৈ যাম মাক। তাৰপিছত ক'লোঁ যে মই ইয়াতে ওচৰতে পুচকা ষ্ট'ৰ এখন আছে, আৰুনো ক'ত যাম, পুচকা দোকান এখন আছে, তাতে পুচকা খাওঁগৈ ব'লা বুলি। তাৰপৰা মায়ে ক'লে যে মই পুচকা নাখাওঁ, মানে মায়ে অকণমান পুচকা খাই বেয়া পায়। সেইকাৰণে মাক ক'লোঁ তুমি নাখালেও কি হ'ল, মই খাম বুলি। সেইকাৰণে মায়ে ক'লে ব'লা লৈ যাওঁ তালৈকে, মানে পুচকা খাওঁগৈ বুলি। তাৰপিছত মায়ে নাখালে, হ'লেও মই খালোঁ পুচকা। আৰু ইয়াত দাদাই ধুনীয়াকৈ বনাই দিলে টেষ্টি পুচকা। তাৰপিছত আৰু চাওক ইয়াত এটা পুচকাত মানে কি হ'ল, তেতলি পানীখিনি গোটেইখিনি মানে সেই বাতিটোতে থাকি গ'ল। সেইকাৰণে মই বাতিটোৰ পৰা তেতলি পানীখিনি ধুনীয়াকৈ পুচকাটোত ঢালি ল'লোঁ। তাৰপিছত এনেকৈ আৰু মোৰ ৰিয়েকশ্যন চাওক, মানে একচুৱেলি পুচকাটো ইমানেই টেঙা আছিলে। মই পাছতে ভাবিছোঁ যে কেমেৰাত এনেকুৱা ৰিয়েকশ্যনো মোৰ কেপচাৰ হৈছে বুলি। তাৰপিছত এতিয়া মায়ে চানা বান্ধি ল'লে ধুনীয়াকৈ, ঘৰত চাহৰ লগত খাবগৈ। মায়ে একচুৱেলি চানা খাই বহুত ভাল পায়, মানে চব মিক্স চানা এনেকৈ সেই ঘৰত মানে চাহৰ লগত ধুনীয়াকৈ খাবগৈ। আৰু তাৰপিছত তেনেকৈয়ে আমাৰ সেনেকৈয়ে আৰু এতিয়া ভাবিলোঁ আমি এতিয়া অকণমান খোজকাঢ়ি যাওঁ বুলি। তাৰপিছত মায়ে ক'লে খোজকাঢ়ি যোৱা জানো বুলি। তাৰপৰা মই ক'লোঁ নাই, অকণমান হেল্থৰ কাৰণে ভাল, আমি অকণমান খোজকাঢ়িয়ে যাওঁ বুলি। তেনেকৈ মাক মানে বহুত ডোখৰ খোজকঢ়াই লৈ আনিলোঁ। মানে আপোনালোকে চাব, মই এতিয়া আমি এতিয়া খোজকাঢ়ি আহি আছোঁ, পোনে খোজকাঢ়ি আহিছোঁৱে, মানে এতিয়া থানা তিনিআলিৰ ওচৰ পাইছোঁহি আমি। তাৰপিছত এনেকৈ খোজকঢ়াই মাক লৈ গৈ আছোঁ। আৰু এইফালে চাওক ক্লাউডখিনি চাওক, মানে আজি অকণমান বতৰটো ডাৱৰীয়া হৈ আছে, আৰু এনেকৈ খোজকঢ়াই লৈ আনি মাক তিনিআলি পোৱাই দিলোঁহি, ধেমাজি তিনিআলি। তাৰপিছত এইফালে মায়ে গমেই নাপায় যে মই মাক ভিডিঅ' কৰি আছোঁ বুলি। মাক গম নোপোৱাকৈ মানে মই অকল ভিডিঅ' কৰি থাকোঁ। তাৰপিছত নহ'লে মানে মায়ে লুকাই দিয়ে, কেমেৰাটো যদি দেখে এনেকৈ মায়ে সেইফালে লুকাই দিয়ে। এতিয়া বাৰু গম নাপালে হ'ল। আৰু গাইজ অথনিৰ পৰা মানে আমি খোজকাঢ়ি আহি আছিলোঁ, তেতিয়া আমি ঢেৰ ৰিক্সা পাই আছিলোঁ। কিন্তু এতিয়া যেতিয়া আমাক ৰিক্সাৰ দৰকাৰ হৈছে, আমি এতিয়া খোজকাঢ়ি আৰু যাব নোৱাৰোঁ এইডোখৰৰ পৰা, তেতিয়া আকৌ আমি ৰিক্সাই নোপোৱা হৈ গ'লোঁ। এনেকুৱা সমস্যা মানে আমাৰ লগত প্ৰায় হয়। অৱশেষত আমি ৰিক্সা এখনো পাই গ'লোঁ, ৰিক্সাত উঠিলোঁ। তাৰপিছত এতিয়া আমি আপোনালোকক ঘৰত গৈ লগ পামগৈ মানে কি ৰিক্সাত ধুনীয়াকৈ উঠি ল'লোঁ। তাৰপিছত মানে আমাৰ লগত এনেকুৱা সমস্যা মানে সদায় হয়, যেতিয়া মানে আমি ৰিক্সাখন বিচাৰোঁ তেতিয়া ৰিক্সা নাপাওঁ, যেতিয়া মানে আমি ৰিক্সা নিবিচাৰোঁ, মানে আমি অকণমান খোজেৰে যাম বুলি ভাবোঁ, তেতিয়া আকৌ ঢেৰ এভেইলেবল ৰিক্সা অহা যোৱা কৰি থাকে। কিন্তু যেতিয়া আমি বিচাৰোঁ তেতিয়া মানে ৰিক্সাখন নোপোৱাই হৈ থাকোঁ। আৰু আপোনালোকৰ লগতো এনেকুৱা হয় নেকি জনাবচোন কমেণ্টত। আৰু এতিয়া আপোনালোকক ঘৰত গৈ লগ পাই আছোঁ। চ' গাইজ ফাইনেলি পাই গ'লোঁ সেই ঘৰত, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। চ' ভিডিঅ'টো বনালোঁ তেনেকৈ, মোৰ পাব্লিকৰ আগত অকণমান কথা ক'বলৈ লাজ লাগে, সেইকাৰণে মই ভিডিঅ' ক্লিপবিলাক লৈ আনিছোঁ। তাৰপৰা ঘৰত আহি অকণ বেলেগ ধৰণে ভিডিঅ'টো মানে আপোনালোকৰ মাজত এৰি দিবলৈ মই চেষ্টা কৰিম, অকণ বেলেগ ধৰণে বনাইছোঁ ভিডিঅ'টো, এডিট কৰিম আৰু তেনেকৈ কথা চথাবিলাক পাছত কৈ পিনে। চ' ভিডিঅ'টো যদি চাই ভাল পালে লাইক
কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি আপুনি নতুন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেতিয়াহে মানে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল নাপালেও ছাবস্ক্ৰাইব কৰি দিব একো কথা নাই পাছলৈ মই আৰু ভাল ভাল কথা মানে ভাল ভাল কণ্টেণ্ট দি ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম এতিয়া ভিডিঅ'বিলাক ইমান মানে মোৰ ভাল হোৱা নাই বুলি মই নিজে ভাবিছোঁ চ' লাষ্টটো অকণমান বেছি হৈ আছে এতিয়া ভৱিষ্যতলৈ চাগে অকণমান লাষ্টটো কমিবগৈ সেইকাৰণে আৰু ভালকৈ ভ্লগ ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিমানবাৰ ক'ম কৰি দিয়ক এতিয়ালৈকে যদি আপুনি কৰা নাই কৰি দিয়ক কেইবাবাৰো ক'লোঁ মানে চ' যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আৰু আজিৰ কাৰণে ইমানেই লগ পাইছোঁ ব্লগক নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক ধন্যবাদ